নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে চাগে। তো ময়ো বহুত বেছি ভালে আছোঁ। তো বহুত দিন ভিডিঅ' দিব পৰা নাই, তো তাও ভাবিলোঁ যে এটা ব্লগ মানে সৰু সুৰাকৈ মিনি ব্লগ বুলি বনাই দিম বুলি ভাবিলোঁ। তো মই এটা মানে মনিটৰ মানে অৰ্ডাৰ দিছিলোঁ, তো আহি পাল ফাইনেলি ডেলিভাৰী কৰিব আহিল দাদাই। তো আপুনিও যদি মনিটৰ ল'ম বুলি ভাবি আছে, তো বহুত অফাৰ দি আছে, দুৰ্গা পূজাৰ অফাৰ। তো আপোনালোকে দেখা পাইছে মোৰ স্ক্ৰীনত। তো এনেকৈ ইয়ৰ ৱাৰ্ডাৰত যাব আপোনালোকে, তো এনেকৈ দেখা পাব। তো যদি অৰ্ডাৰ দিম বুলি ভাবি আছে, তো এতিয়াই যাওক আৰু মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, অৰ্ডাৰ কৰোঁ এতিয়াই। ইমান কম দামৰ ভিতৰত আপোনালোকে আৰু এনেকৈ নাপাব, মাত্ৰ 2500। এতিয়া আনবক্সিং কৰিম। ইমান কম দামত ইমান ডাঙৰ মনিটৰ, কি আচৰিত দে গাইজ। মই কেতিয়াও ভবা নাছিলোঁ ইমান কম দামত যে ইমান ডাঙৰ মনিটৰ পাম বুলি, আশা কৰাই নাছিলোঁ মই। এনেকৈ অফাৰ আহিছে নহয়, আপোনালোকে জলদি যাওক আৰু অৰ্ডাৰ কৰক। তো আগৰে মোৰ এটা মানে মনিটৰ আছিল, তো সেইখন মানে বেয়া হোৱা নাই, তথাপিও মানে ডিছপ্লে অলপমান গুচি গৈছে। তাৰ কাৰণে ভাবিলোঁ মই এতিয়া ডিছপ্লে লগাই একো লাভ নহ'ব, এনেকৈ বুলি ভাবি মই এখন অৰ্ডাৰ দিছোঁ। এইখনেই আছিল, আগৰ মনিটৰ আছিল। মানে ভালে আছে, কিন্তু তথাপিও ডিছপ্লে গেছে এক চাইডত, মানে ইমান দেখা নাপায়। তো দাদাই ফিটিং কৰি আছে নতুন মনিটৰখন। তো মনিটৰখন ফিটিং কৰা হৈ গ'ল। ইয়াৰ চাওক, নতুন মনিটৰ দেখা পাইছে নহয় গাইজ, মাত্ৰ 2549, ইমান ডাঙৰ মনিটৰ। এয়া আছিল আগৰ মনিটৰ, এয়া আছিল নতুন মনিটৰ। তো ভিডিঅ'টো যদি চাই ভাল পালে, তো গাইজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰা নাপাহৰিব। আজিলৈ বাই বাই গাইজ, লাভ ইউ অল।